Hello friends, welcome back to my YouTube channel. আজি শিৱৰাত্ৰিৰ উপলক্ষে সকলোকে শুভেচ্ছা জনালো। সকলোৱে ভবাৰ ধৰণে মংগল হওক এই কামনাৰে আজি ভিডিওটো ষ্টাৰ্ট কৰিলো। সো আজি শিৱৰাত্ৰিৰ কাৰণে যাবলৈ ওলাইছো মন্দিৰলৈ। আমাৰ মানে বৰগছ এজোপাৰ তলতে মন্দিৰ এটা আছে সৰুকৈ, ভাবিছো তাতে আৰু অকমান গাখীৰ পানী ধূপচাকি জ্বলাই আহিম। সো গৈ আছো এতিয়া আমাৰ মন্দিৰলৈ। আমাৰ বেটিও ওলাইছে মোৰ লগত যাবলৈ। বেটি একদম চুলি ধুই পুৰা তিতি আছে ঠাণ্ডাত। তাৰ পিছতে হেয়া গৈ যাবলৈ ওলাইছো আৰু জেকেট পিন্ধি লৈছো, বহুত ঠাণ্ডা হৈছে আমাৰ ইয়াত। जलागरी गगनचर प्रवाह पावितस्तरे कलेवलम्ब्य लम्बिताम्बुजङ्गं कपालिकां नमट्टमट्टमन्निनादमट्टमर्वयच्चकार चण्डताण्डवं तनोतु न शिव जटाकटाः सम्भ्रमभ्रमन्मलिं प्रगच्छन्ति लोलवीचिवल्लरी विराजमानमोदरा जगद्दगद्दगज्ज्वलल्ललाटकट्टभावते किशोरचन्द्रशेखरे रतिक्षणम् ॐ नमः शिवाय। संतति प्रमोदमान मानसे कृपाकटाक्ष धोरणी विरुद्ध